सैया ने देखा ऐसे में তোৰ যদি হজমে নহয় তই তেনেহলে কিয় খাইছিলি? নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ। আজি আমি এটা কাম কৰি আছো, বিশেষকৈ ছুটি ছবি বনাইছো, শ্বৰ্ট ভিডিঅ' বনাই আছো। আৰু আগতে এটা ভিডিঅ' বনাইছিলো ভদাই বিলো, আৰু এতিয়া ছেকেণ্ড পাৰ্ট আহি আছে। ছেকেণ্ড পাৰ্টৰ কাৰণে আমি কালিৰ পৰা শ্বুটিং কৰিছিলো। কালি অলপ আধৰুৱা হ'ল, কালি সমাপ্ত নহ'ল। আৰু আজি এটা ঘৰত আৰু আমাৰ গাঁৱৰে এটা ভিডিঅ' মানে কোন কোন আছে আপোনালোকক দেখুৱাই আছো। এই ভিতৰত এইটোৱে ৰুম মই দেখুৱাই আছো। আৰু ইয়াত এইটো অমৃত স্ক্ৰিপ্ট লিখি আছে, আৰু তাৰ ভদাই বিলৰ যিটো মানে ষ্টৰি আছিলে, স্ক্ৰিপ্ট সিয়ে লিখিছিলে, আৰু এতিয়াও সি স্ক্ৰিপ্ট লিখি আছে। আৰু কিমান আছে বাকী হলে কি? আৰু এই স্ক্ৰিপ্টৰ বিষয়ে অকণমান কৈ দে। স্ক্ৰিপ্টৰ বিষয়ে আপোনালোকে চাই আছে ভিডিঅ'টো, কিমান ভাল হ'ল নে কেনেকুৱা পালে আপোনালোকে জনাব কমেণ্ট কৰি। আৰু আপোনালোকৰ বাবে আমি ভিডিঅ'বিলাক বনাইছোঁ। আপোনালোকে যদি আমাক ছাপোৰ্ট কৰি যায়, আমি তেনেহ'লে আৰু আগবাঢ়ি যাবলৈ অনুপ্ৰেৰণা পাম, হয় নহয়? আৰু সেইকাৰণে আৰু নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু আমি যিমান পাৰোঁ ভাল ভাল কমেডি বা ভাল কাহিনীৰ দ্বাৰা মানে ষ্টৰিবিলাক দিবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে কমেণ্ট কৰি জনালে তেতিয়া ভাল লাগিব। আৰু আমাৰ এই ষ্টৰিত নতুনকৈ সংযোজন ঘটিছে, এয়া মানে ড্ৰেছ কৰি আছে, বিশেষকৈ মানে কি হ'ব, মানে নদাইৰ মা হ'ব, মানে মোৰ মা হ'ব, সেয়া দেখিছে। আৰু প্ৰথমবাৰ আমি ষ্টৰিত মাইনাক মানে আমাৰ ইয়াৰ ষ্টৰিত সোমাবলৈ বিচাৰিছোঁ, আৰু নতুন এক্সপিৰিয়েঞ্চ। আৰু মাইনা কিবা এটা কৈ দে, আৰু কেনেকুৱা অনুভৱ? প্ৰথমবাৰে ভাবে মই শ্বৰ্ট ভিডিঅ' বনাবলৈ ওলাইছোঁ, আৰু আশা কৰোঁ আপোনালোকে চাই ভাল পাব। ধন্যবাদ। আৰু মোৰ মা হৈছে মাইনা, প্ৰথম মোৰ মাক পিতেক। আৰু কাহিনীটোত আপোনালোকে দেখিব। আৰু যদি ভাল পায় আমি পাৰ্ট ৱাইজত বনাবলৈ চেষ্টা কৰিম। আপোনালোকে কমেণ্ট কৰিব, জনাব আৰু কেনেকুৱা পায়। আৰু আশা কৰোঁ আপোনালোকে চাব। আৰু নতুন চেনেলত, আমাৰ চেনেলটোৰ নাম হৈছে কপিলী ক্ৰিয়েশ্যন, আৰু এই চেনেলটো মই মোৰ ডেছক্ৰিপশ্যনত লিংকটো দি দিম, আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। আৰু নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে যিবিলাক শ্বৰ্ট ভিডিঅ' সেইবোৰ ইয়াতে পাব। আৰু আশা কৰোঁ আপোনালোকে চাই ভাল পাব। ধন্যবাদ।